নমস্কাৰ জনাইছোঁ সকলোকে আৰু আজি ভাবিলোঁ সদায়নো কিমান চিৰিয়াছ লেকচাৰ দি থাকিম আজি বোলো অকণ বেলেগ ধৰণৰ কথা এটা কওঁ চ' এতিয়া কথাটো কিন্তু মই ভাবোঁ আপোনালোক সকলোৰে লগত অকণমান হ'লেও কেতিয়াবা জড়িত হৈছে নোহোৱাকৈ কথা নাই আপোনালোকৰ মনলৈ কোনোবা এদিন হ'লেও এই ভাৱটো আহিছে বা এনেকুৱা এটা প্ৰশ্ন আপোনালোকৰ মনলৈ আহিছে যিটো কথা মই আজি ক'বলৈ গৈছোঁ কিন্তু কোনো চিৰিয়াছ কথা নহয় দেই এইটো কথা এই বস্তুটো আপোনালোকে সকলোৱে কাল্পনিক বুলিয়ে ধৰি লওক কিন্তু কাল্পনিক নহয় ই বাস্তৱ কাৰণ যিহেতু এই বস্তুটো মোৰ লগত ৰিলেটেড চ' সেইকাৰণে মই কথাটো ক'বলৈ গৈছোঁ যিহেতু মই সকলোবিলাক কথা মোৰ অভিজ্ঞতাৰ পৰাই ক'বলৈ চেষ্টা কৰোঁ চ' এতিয়া কথা হ'ল কি পৃথিৱীত ভূত আছে নে নাই ভূত নে ভ্ৰম এই বস্তুটো আচলতে কিমান দূৰ সত্য সেইটো কিন্তু মই বৰ্তমান এতিয়ালৈকে কিন্তু মই সন্দেহৰ আৱৰ্তত দেই আছে নে নাই কিন্তু মোৰ মতে মই নাই বুলি ধৰি পেলাই মই আগবাঢ়ি গৈ থাকোঁ কিন্তু কথাটো হ'ল কি সেইটো ধৰক আপোনাৰ 2003ৰ কথা 2003ত মই যেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰি নহয় হায়াৰ ছেকেণ্ডেৰী এক্সাম দি মোক মানে যোৰহাটলৈ পঠাই দিছিলে মোক মামাহঁতৰ ঘৰলৈ চ' মামাহঁতৰ ঘৰত থাকিছিলোঁ একমাহ সেই একমাহ যেতিয়া থাকিছিলোঁ মোক পঠাইছিলে মানে মোক আৰ্ট শিকিবৰ কাৰণে পঠাইছিলে মই তেতিয়া আৰ্ট কৰিছিলোঁ মানে মামাই আৰ্ট কৰে চ' মামাই মোক আৰ্ট শিকাই দিছিলে চ' এই চাইনবোৰ্ড নাম্বাৰ প্লেট এইবিলাক বস্তু লিখা তাৰমানে চাইন আৰ্ট যিটো কয় সেই চাইন আৰ্টটো মই শিকিছিলোঁ মায়ে মোক শিকাইছিলে চ' তেতিয়া একমাহমান মই তাৰমানে মামাহঁতৰ ঘৰত আছিলোঁ যোৰহাটত চাৰিগাঁৱত তেতিয়া মানে এদিন কি হ'ল প্ৰায় 9:30-10টামান বজাৰ কথা 9:30-10টামান বজাত তাৰমানে আমি গোটেইখিনি তাতে মাটিতে তেতিয়া বহি লৈ পেলাই বোলে ভাত খাব লৈছিলোঁ আৰু মানে দেই মামাহঁতৰ ঘৰত আমি গোটেইখিনি বহি ল'লোঁ আৰু মামা মামী মই তাৰপিছত আকৌ ছোৱালীজনী আছিল মামাৰ ছোৱালীজনী গোটেইকেইজনী তেতিয়া কি হ'ল ভাত খাই আছিলোঁ আমি ভাত খাই থাকোঁতে তেতিয়াৰ দিনত মানে কি হয় কাৰেণ্টটো মানে নাযায় মানে কাৰেণ্টটো আহে মানে এই এনেকুৱা টাইপ মানে কথাটো এই ৰঙা মানে এই 100 পাৱাৰ 60 ৱাটৰ বাল্ববিলাক যিবিলাক আছিলে 100 ৱাট 60 ৱাটৰ এনেকুৱা বাল্ববিলাক লগোৱা থাকে মানুহবিলাকৰ ঘৰত ৰঙা পোহৰ কম ভল্টেজ নাই বুলি কওঁ আমি এনেকুৱা আৰু তেতিয়া মানে সেই মামাহঁতৰ ঘৰত মানে মাটিতে বহি আমি গোটেইবিলাকে মানে ভাত খাই আছোঁ ভাত খাই থকাৰ সময়তে মানে কি হ'ল তেতিয়া মানে হঠাৎ শব্দ শুনিবলৈ পালোঁ যে এনেকৈ যেন এই বাঁহ যেনেকৈ একদম পূৰা যদি ভাঙি দিয়া যায় এনেকৈ যদি বাঁহডাল যদি ৰছী লগাই পূৰা টানি লৈ আহোঁ একদম ধাপ ধুপ বাঁহডাল ফুটিব একদম পূৰা বাঁহ ফাটি যাব ন গাঁঠিবিলাক থাকে যে বাঁহবিলাক ফুটিব তাৰপিছত গছৰ ডাল যদি আপুনি সেই গছৰ ওপৰত উঠি পেলাই যদি গছৰ ডাল যদি কাটি দিয়ে ডাঙৰ গছৰ ডাল যদি দাঁত দিয়ে ঘপিয়াই কাটি দিলে তেতিয়া কি হ'ব গছৰ ডালটো একদম পূৰা সৰহকৈ আহি তলত পৰিবহি চ' এনেকৈ শব্দবিলাক যিবিলাক তাৰমানে সেই শব্দবিলাক আৰম্ভ হৈ গ'ল তাৰমানে 9:30-10টামান বজাৰ কথা আমি ভাত খাই আছিলোঁ এতিয়া ধাম ধুম মানে বাঁহ ফাটিছে মানে আপোনাৰ গছৰ ডাল পৰিছে মানে একদম মানে কি ক'ব মানে একদম পূৰা একদম বেলেগ ধৰণৰ চলিছে আৰু কাহিনী তাৰপিছত মানে মামাহঁতে মানে আগৰ পৰা বস্তু এই বিষয় লৈ গম পায় এতিয়া মই যেনিবাতো দেখা নাই মইতো ভবাই নাই এনেকুৱা কিবা কিবি পৃথিৱীত আছে বা কিবা কিবি আছে নে নাই নে মইতো দেখাই নাই কোনোদিন এনেকুৱা লগত এনেকুৱা কোনো এক্সপিৰিয়েঞ্চ হোৱা নাই চ' তেতিয়া মানে কি হ'ল আৰু যেতিয়া ধুমধাম পৰিছে মামাহঁতে মানে কৈছে হেৰি মানে মামাই মুখ চুখ ধুই মেলি লৈ পেলাই টৰ্চটো লৈ পেলাই মানে দাখন লৈ পেলাই লাহেকৈ ওলাই গৈছে তাৰপিছত মানে ওলাই গৈছে মানে কি আৰু মামাই কৈছে মই সুধিছোঁ মামাক কৈছোঁ কি হ'ল ধুমুহা আহিছে নেকি গছ ভাগিছে নেকি তেতিয়া বোলে মামাই বোলে নহয় বতাহ মাৰিছিলে কিবা এটা হৈছে আৰু বতাহ মাৰিছে বুলিয়ে কৈছিলে নে কি কৈছিলে মই পাহৰি গৈছোঁ বাৰু তেতিয়া মানে কি হয় এই ওচৰৰ মানুহবিলাকেও তাৰমানে এনেকৈ ওলাই আহিছে চবেই মানে কিবা কিবি কৈছে আহি গ'ল এনেকৈ কৈছে মানে চবেই কিবা এটা তো তেনেকৈ চবেই টৰ্চ দা চা এনেকৈ লৈ পেলাই ওলাই আহিছে তাৰপিছত মই তেতিয়া বস্তুটো আইডিয়া কৰিছোঁ মানে যে মানে গছ চছবিলাক ভাগিছে ইফালে সিটো চাইডে মানে পূব ফালে মানে মানুহ সিফালে যিঘৰ মানুহ আছে তেওঁলোকৰ ঘৰৰ ফালৰ পৰা আৰম্ভ হৈছে ইটো চাইডলৈ ভাগি গৈছে আৰু কিন্তু এইফালেও বাঁহ আছে এই বেক চাইডেও বাঁহ আছে গোটেইবিলাক সেইফালে কিন্তু নাই তেতিয়া মই সন্দেহ কৰিছোঁ মানে বতাহ মাৰিলে অকল সেই চাইডেহে বতাহ মাৰিছে যে বাকীকেইটা চাইডে বতাহ মৰা নাই কি হৈছে কথাটো মানে ভাবিছোঁ আৰু তাৰপিছত মানে কি হ'ল ভাত চাত খালোঁ ধুনীয়াকৈ মই বাহিৰলৈ যোৱা নাই মামীও যোৱা নাই তাৰপিছত মানে মামা গ'ল তাৰপিছত অকণমান দেৰি 15 মিনিটমানৰ পিছত লাহে ধীৰে এইবিলাক নাইকিয়া হ'ল শব্দ নাই আৰু লাহেকৈ মামাও আহিলে ভিতৰলৈ তাৰপিছত মোক যেনিবা সুধিছে তই কি ভয় কৰিবি নি মোক এনেকৈ সুধিছে মই বোলো ভয় কৰিবলৈ কি কথাটো আছে মইতো গমেই পোৱা নাই কি হৈ আছে কি নাই আৰু তেনেকুৱা কথা তাৰপিছত সেয়া থাকিলে তাৰপিছত মানে কি হয় মই মাজৰ ৰুমটোত মামাহঁতৰ ঘৰত মাজৰ ৰুমটোত যেনিবা শুইছিলোঁ দেই তাতে শুওঁতে তাৰ যিখন বিচনাখন মই যিখন শুৱা যিখন বিচনা সেই বিচনাখনত মানে কি হয় বিচনাখনৰ মূৰলৈ মই যিফালে মূৰ দিম তাৰমানে সেই মূৰ দিয়া চাইডে মানে বেৰখন আছে সেই বেৰখনত আকৌ কি হৈছে আগৰ দিনৰ ঘৰবিলাক কেনেকুৱা আছিলে মামাহঁতৰ ঘৰবিলাক মানে হাফ ৱাল দিয়া আছে হাফ ৱালৰ ওপৰত বাঁহৰ বেৰ আৰু বাঁহৰ বেৰত মাটি দি লিপি থোৱা আছে এনেকুৱা আৰু আমাৰ ককাহঁতৰ ঘৰ যিটো পুৰণা ঘৰ যিটো আছিলে তাৰপিছত মানে কি হয় সেই তাতে আকৌ কি হয় মই যিফালে মূৰ দিম সেইফালে আকৌ আপোনাৰ এই হেৰিকেইডাল এই কি কয় মানে তাতে মাটিও এৰাই আছে তাৰপিছত সেই বাঁহৰ কামিকেইটাও ভগা তাৰমানে লাহেকৈ তেনেকৈ হাত এখন সোমোৱাই আনি পেলাই মূৰতে ধৰিবই পায় মানে তেনেকুৱা হৈ আছিলে সেইটো সময়ত আৰু
তাৰপিছত আৰু মই মানে শুই থাকিলোঁ আৰু মইতো একো ভবাই নাই, মোৰ তেতিয়ালৈকে একো ফিলিংছেই অহা নাই যে এইটো বেয়া বস্তু কিবা কিবি কি হয় কি নহয়, মোৰ ভবাই নাই কথাটো, একো গমেই পোৱা নাই। তাৰপিছত আৰু মই ধুনীয়াকৈ শুই থাকিলোঁ। তাৰপিছত আপোনাৰ কি হ'ল, এই ৰাতি মানে মনত সন্দেহ হৈ আছে, মোৰ মানে চাওঁ লাগি আছে। আগত যেনেকৈ আমাৰ এতিয়া এই ধুমুহা যেতিয়া মাৰে, বতাহ ধুমুহা একদম পূৰা চাৰিওফালে একদম ধুমুহা মাৰিছে, একদম পূৰা ডাঙৰকৈ ধুমুহা যেতিয়া আহে, তেতিয়া আমাৰ কি হয়, সৰুৰ পৰা আমি দেখোঁ নহয়, এই মায়ে কি কৰে, আপোনাৰ এখন আৰ্চি এখন আৰু এখন ফণী এখন, আইনা এখন, মানে যেনেকৈ ফণী এখন আৰু পীৰা এখন মানে চোতালত দি দিয়েগৈ। চোতালতে মানে সেই আইনাখন দি পেলাই তাৰ ওপৰত ফণীখন দি থৈ দিয়ে, মানে বৰদৈ চিলাই আহিছে বা ডাঙৰ বতাহ ধুমুহা আহিছে, মানে মোৰ ফণীয়ে যাবগৈ আৰু তাৰমানে সেইটো কথা। তো সেইকাৰণে একো অনিষ্ট নকৰে যাতে, আৰু তেনেকুৱা এটা নিয়ম এটা আৰু মানে। চ' সেই তেনেকুৱাবিলাক দেখোঁ। মই মানে সেই তেতিয়া মানে কি হয়, আমি চাব যাওঁ ন বাহিৰত, একদম পূৰা বিজুলী মাৰি থাকে, ধুমুহা বতাহ একদম পূৰা বাহিৰত চাওঁ লাগি থাকে কি হৈছে, এনেকৈ খিৰিকিয়েদি হ'লেও জুপি চাই থাকিম, বা বাহিৰলৈ কেনেকৈ ওলাই যাবলৈ চান্সটো বিচাৰি থাকোঁ। মাহঁতে গালি পায়, ভিতৰলৈ এনেকৈ চিঞৰ লগাই থাকে। চ' এতিয়া কথাটো হ'ল কি, ৰাতি মানে সেইদিনাখনে মোৰতো চাওঁ লাগি আছে বাহিৰত কি হৈ আছে, মইতো গমেই পোৱা নাই। তাৰপিছত আপোনাৰ মানে কি হয়, ৰাতি মানে মোৰ 12টা-1মান বাজিলে যেনিবা, 12টা চাৰে 12টা এনেকুৱা টাইমত হ'ব। তেতিয়া মোৰ মানে ধৰি লওক পেচাব কৰিব লাগিলে, মই ওলাই গ'লোঁ বাহিৰলৈ। ৰাতি ওলাই গৈ পেলাই মোৰতো সদায় অভ্যাস, মই অকলে গুচি যাওঁ। গৈ পেলাই দৰজাখন খুলি ওলাই গ'লোঁ বাহিৰলৈ। বাহিৰত গৈ পেলাই যেনিবা পেচাব কৰিলোঁ, আহি মই ভিতৰলৈ সোমাই আহিলোঁ। তেতিয়া মই চাৰিওফালে চাইছোঁ, তেতিয়া মানে চাইছোঁ যদিও মানে একো ধৰিব পৰা নাই, ৰাতি আন্ধাৰো আছে, তো ইমান ভালকৈ গম পোৱা নাই আৰু কি হৈ আছে কি নাই। তাৰপিছত পিছদিনাখনি ৰাতিপুৱা উঠিয়েই মই তাৰমানে মোৰ ধান্দা সেইটোৱে, মানে চাবগৈ লাগে গছ চছ কিমান ভাগিলে কি হ'ল, মানে সেইটো কথা। যিহেতু মই সৰুৰ পৰাই সেই দেউতাৰ লগত কিবা কিবি কামত লাগি থাকোঁ, অকল মানে বাহিৰত ধান্দাটো মোৰ বেছিকৈ থাকে, বাহিৰত যিকোনো কামবিলাকত সেইবিলাকতে মোৰ ধান্দা বেছি থাকে আগৰ পৰাই, সৰুৰ পৰাই। তাৰপিছত মই গ'লোঁ ৰাতিপুৱা ওলাই গৈ পেলাই বাহিৰত চাইছোঁ কিন্তু একোৱেই নাই, না এডাল গছ ভাগিছে, না এডাল বাঁহ পৰিছে, একোৱেই নাই, মানে চব যেনেকৈ আছিলে এজ ইট ইজ তেনেকৈ আছে। সেই বস্তুটো আজিও মানে মোৰ সন্দেহৰ আৱৰ্তত থাকি গ'ল যে বস্তুটো সঁচাকৈ কি আছিলে। আজিও মই একো গম নাপালোঁ, কিন্তু এইটো মানে কি হয় একচুৱেলি। চ' সেই এটা মোৰ ইনচিডেণ্ট মোৰ লগত হৈছে। এইটো একদম পূৰা এইটো বাস্তৱ কথা, এইটো কোনো কাল্পনিক কথা নহয়। আৰু ছেকেণ্ড কথা হ'ল কি, মই একচুৱেলি মানে এই বস্তুবিলাক একচুৱেলি নাভাবোঁ কি কাৰণে, মানে এই বস্তুটোত মোৰ ইমান ভয় ভাৱ এটা ফটকৈ মই মনত বহুৱাই নলওঁ এটা কাৰণে, তাৰ আগতেই, সেই ইনচিডেণ্টটো হোৱাৰ আগতেই, মোক সৰু থাকোঁতেই মানে আমাৰ কি হ'ল, এই মানে সোণাৰীত, মোৰ ঘৰ সোণাৰীত হয়। তো সোণাৰীত যেতিয়া মই ঘৰলৈ যাওঁ, মানে আমাকতো ৰাতি মানে হায়াৰ ছেকেণ্ডেৰী পঢ়ালৈকে, ডিগ্ৰী পঢ়ি থকালৈকে মানে আমাৰ ছিষ্টেমটো কি আছিলে, গধূলি হ'ল বুলি ক'লে গধূলি হোৱাৰ আগত মই ঘৰ সোমাব লাগিব। আগৰ ছিষ্টেমবিলাক আমাৰ তেনেকুৱা আছিলে। তো সেইকাৰণে মানে ক'ৰবাত গ'লেওতো আমি কৈ থৈ যোৱা অভ্যাস, মই আমুকৰ পৰা আহিছোঁ দেই, অকণমান দেৰি হ'ল বুলি ক'লে কেলৈ ইমান দেৰি হৈছে, এনেকুৱা টাইপটো মানে। আৰু গধূলি আমি গৈ ক'ৰবাত আড্ডা দি থকা কিবা কিবি, আমাৰ এইবিলাক অভ্যাস নাছিল, আগৰ পৰা কিবা সৰুৰ পৰা অভ্যাস নাছিল। চ' এতিয়া কথাটো হ'ল, মানে তেতিয়া গধূলি হোৱাৰ আগত, আন্ধাৰ হোৱাৰ আগত আমি ঘৰ সোমাবই লাগিব তাৰমানে চাকিটোৰ লগত, তেনেকুৱা কথা আৰু। তো তেতিয়া মানে কেতিয়াবা যদি কিবা কাৰণত অকণমান দেৰি হয়, তেতিয়া মই যেতিয়া ঘৰলৈ গৈ থাকোঁ, মানে হায়াৰ ছেকেণ্ডেৰী মেট্ৰিকৰ এনেকুৱা সময়ত, হায়াৰ ছেকেণ্ডেৰীৰ সময়ত এনেকুৱা টাইমত হ'ব চাগে, বা নহয় হায়াৰ ছেকেণ্ডেৰী আগতে, মেট্ৰিক চেট্ৰিকৰ এনেকুৱা সময়ত আৰু কিবা কাৰণত মানে যেতিয়া মই ঘৰলৈ গৈছোঁ, অকণমান দেৰি হৈছে, অকণমান সন্ধিয়া টাইপ হৈছে, তেতিয়া মানে কি হয়, আমাৰ ঘৰ মানে সোণাৰীত গেছ গুদামৰ ওচৰত। তো গেছ গুদাম পোৱাৰ আগত যিটো চেনী গুদাম বুলি যিডোখৰ জেগা আছে, সেই চেনী গুদাম জেগাডোখৰ যেতিয়া মই পাৰ হৈ যাওঁ, তেতিয়া মোৰ মানে কিবা এটা নিজান ফিল এটা আহে, মানে কিবা যেন নিজান কিবা এটা যেন, মোৰ চাইকেলখন যদি মই লৈ গৈ আছোঁ, মোৰ ৰেঞ্জাৰ চাইকেল এখন আছিলে, সেই ৰেঞ্জাৰ চাইকেলখন যদি মই লৈ পেলাই গৈ আছোঁ, তেতিয়া এনেকুৱা লাগে যে চাইকেলখন যেনিবা পিছফালে কোনোবাই টানি ধৰিবহি নি কেনেবাকৈ, এনেকুৱা টাইপ ভাৱ এটা আহে দেই। মানে চাৰিওফালে হাবি, এইফালে ৰাইট চাইড লেফ্ট চাইড চবফালে মানে হাবি। তাৰপিছত সেই অকণমান জেগা যেতিয়া পাৰ হৈ যাওঁগৈ, তাৰপিছত ভাল লাগে আৰু তেনেকুৱা। এতিয়া কিন্তু সেই চেনী গুদাম হৈ থকা নাই, সেই হাবিৰ তাত শটোও নাই কিন্তু তাত আকৌ এতিয়া বৰ্তমান সময়ত। কিন্তু সেই জেগাখিনি যে ভয় লাগে, সেই কথাটো মানে মই এদিন ঘৰত কৈছিলোঁ। ঘৰত কওঁতে মানে দেউতাই এদিন কৈছিলে মোক যে মানুহে এইবিলাক ভূত প্ৰেত এইবিলাক বস্তু ভয় কৰিব নালাগে, সেইবিলাক একো নাই, সেইবিলাক ভয় কৰিবলগীয়া কোনো কথা নাই। মানুহে যদি ভয় কৰিবলগীয়া আছে, মানুহক ভয় কৰিব লাগে। আৰু সেই দিনাৰ পৰাই মোৰ মনত সেই ভাৱটো বহি গৈছিল যে মানে মই এই ভূত প্ৰেত কিবা কিবি এইবিলাক বস্তু মই একদম ভয় নকৰোঁ। মানে মোৰ ভয় নকৰোঁ, মানে মোৰ তেনেকুৱা চিটুৱেশ্যন অহা নাই যে মই ভয় কৰিবলগীয়া হয়তো। চ' সেইকাৰণে মানে সেই মামাহঁতৰ ঘৰৰ সেই ইনচিডেণ্টটোত মোৰ অকণমানো মানে ফিল হোৱা নাই যে ভয় ভাৱ কিবা এটা আহিব লাগে, মোৰ একো ভাৱ অহা নাই, মানে তেনেকুৱা ধৰণৰ কথা এতিয়া। চ' সেইটো গ'ল। চ' সেইটো তেনেকুৱা এটা কথা। আৰু এটা কাহিনী মানে তেনেকুৱা পাইছিলোঁ, মানে কি এই দেউতাই কয় কিছুমান কাহিনী, বহুত কাহিনী আগৰ দিনৰ কথা এইবিলাক, মানে দেউতাহঁতৰ দিনৰ কথা সৰু থাকোঁতে। তেনেকুৱা আগৰ দিনত আচলতে কিবা এটা নোহোৱা নহয়, কিবা কিবিটো আছিল। আৰু এটা কথা, 1985ত মানে আমাৰ সোণাৰী মাটিটুকুৰা যেতিয়া কিনিছিলে, সেই তেতিয়া মানে দেউতাই কয় কথাবিলাক, মইতো 85ৰ ডিচেম্বৰত জন্ম হৈছোঁহে।
চ' তেতিয়া মানে কি হয় সেই মাটি টুকুৰাত মানে কি হয় দলনি টাইপ আছিল মানে পিটনি টাইপ আছিল বোলে মানুহ খুব কম আছিলে কেইঘৰমান মানুহ আছিল মাত্ৰ তেতিয়া মানে কি হয় দেউতা আমাৰতো গেৰেজ আছিলে সেই গেৰেজত যায় গেৰেজৰ পৰা যেতিয়া আহিলে গেৰেজৰ পৰা আহি পেলাই আমাৰ ঘৰৰ সেই মাটিডোখৰত বোলে কি কৰে তেতিয়া আমাৰ ঘৰ এটা বনাইছিলে থাকিব পৰাকৈ সেই তেতিয়া মানে তাতে আপোনাৰ এই যেতিয়া খেৱালি জাল মাৰে মাছ ধৰিবৰ কাৰণে মাছ ধৰিব পৰা জেগা ধুনীয়া আৰু এতিয়াতো কোনো তেনেকুৱা জেগাই নাই তো সেই মাছ ধৰিবলৈ খেৱালি জাল যেতিয়া মাৰে নহয় দেউতাই যেতিয়া জালখন মাৰি দিয়ে সেই তেতিয়া সেই জালখনৰ কিনাৰতে যেন আৰু এখন জাল কোনোবাই মাৰি দিলে আৰু এখন যেন কোনোবাই মাৰিছে জাল এখন যেন আৰু মাছ ধৰিবৰ কাৰণে এনেকুৱা টাইপ মানে চ' কিন্তু একো নাই তাত আকৌ দেখিবলৈ কিন্তু একো নাই দেখাত একো নাই কিন্তু জাল এখন যেন কোনোবাই মাৰিলে শব্দটো কিন্তু ধুনীয়াকৈ শুনে এনেকুৱা কথা তাৰপিছত মাছ যিকেইটা ধৰিলে মাছো বহুত পায় বোলে আগত চ' মাছ যিকেইটা ধৰিলে সেই মাছকেইটা আনি পেলাই বোলে গামলা এটাত দি পেলাই ঘৰত থৈছে দৰ্জাখনৰ ভিতৰত দৰ্জাখন যদি কেনেবাকৈ খোলে একদম চাউতকৈ যেন বগা পোহৰ এটা আহি পেলাই যেন মাছকেইটা ওচৰত পাইছেহি এনেকুৱা টাইপ মানে যেন বিজুলী মৰা নিচিনাকৈ যেন মাৰি দিছে এনেকুৱা টাইপ এনেকুৱাবিলাক সেইটো এটা কাহিনী আৰু এটা কাহিনী দেউতাই কৈছিলে মানে কি আপোনাৰ আৰু কেইবাটাও কৈছিলে মই পাহৰিলোঁ আৰু এদিন এটা কথা কৈছিলে মানে এই দেউতা মানে আগত যোৰহাটৰ পৰা আহি সৰু থাকোঁতে আৰু আগতে যোৰহাটত থাকিছিলে অলপ দিন এই যোৰহাটৰ পৰা যেতিয়া আহি পেলাই জাজিত আমাৰ অৰিজিনেল ঘৰ য'ত আছে ভৰলুৱা গাঁৱত তেতিয়া আহোঁতে মানে কি হয় মানে মথাউৰিয়েদি যেতিয়া ঘৰলৈ গৈ থাকে ৰাতি এবাৰ বোলে দেৰি হ'ল বা ট্ৰাক এখনত বোলে আহি পেলাই বোলে তাত নামিলে ঘৰত হাইৱেত নামি পেলাই আপোনাৰ খোজকাঢ়ি বোলে ঘৰলৈ গৈ আছে ৰাতিৰ কথা এইটো বহুত ৰাতি হ'ল গৈ থাকোঁতে মানে কি হৈছে হঠাৎ মুখৰ আগত বোলে কোনোবা তিনিআলি নে চাৰিআলি এটাৰ পৰা কোনোবা সৰু ল'ৰা এটাই যেন মুখৰ আগে ফুটবল খেলি গৈ আছে এনেকুৱা টাইপ এটা ভিউ এটা আহিলে তাৰপিছত তেওঁ দেউতাটো লাহে চিন্তা হৈ আহিছে ভয় হৈ আহিছে দেউতা যিমানে গৈ আছে সেই ল'ৰাটো সিমানে আগবাঢ়ি গৈ আছে এনেকৈ গৈ আছে যেন ল'ৰাটো ডাঙৰ হৈ গৈ আছে চ' এনেকুৱা এটা কাহিনী হৈছে দেই তাৰপিছত গৈ নামঘৰ এটা আছিলে দেউতাহঁতৰ ঘৰৰ পোৱাৰ আগত সেই নামঘৰটোৰ ওচৰত যেন হঠাৎ ল'ৰাটো নাইকিয়া হৈ থাকিলে তাৰ পিছৰ পৰা নামঘৰটোৰ ওচৰৰ পৰা মোৰ এতিয়াও গা নোম শিয়ৰি গৈছে দেই কথাটো কওঁতে নামঘৰটোৰ ওচৰৰ পৰা কি হ'ল দেউতা একদম যি দৌৰ মাৰিছে একদম বোলে ঘৰলৈকে ঘৰত গৈ একদম ঘৰ পালেগৈ নামঘৰটোৰ ওচৰৰ পৰা বেছি দূৰ নহয় ঘৰটো ঘৰ পোৱাৰ পিছত বোলে পিছদিনাখনে জ্বৰ একদম পূৰা সেইটো এটা কাহিনী মানে ভালকৈ দেউতা আহিলে মই আকৌ সুধিম তেনেকুৱা কাহিনী বহুত আছে আৰু দেউতাৰো মানে কাহিনী দেউতাৰ লাইফটো যিটো নহয় লাইফটো এদিন আপোনালোকৰ আগত ক'ম সেই লাইফটো বেলেগ ধৰণৰ এটা লাইফ মানে সৰুৰ পৰা যেনেকুৱা এটা লাইফত গৈ আমি বৰ্তমান যিটো পৰ্যায়ত আছোঁ মানে সেইটো বেলেগ এটা লাইফ তাৰমানে আমাক যিটো পৰ্যায় এতিয়ালৈকে পোৱালেহি দেউতাই তো সেইটো এটা ষ্টৰী আপোনালোকে যদি শুনে নহয় তেতিয়া আপোনালোকে মানে যথেষ্টখিনি উৎসাহ পাব সেই ষ্টৰীটোৰ পৰা আপোনালোকে সেইটো কিন্তু সঁচা কাহিনী দেই তো সেই এটা কথা তাৰপিছত আপোনাৰ সেই তেনেকুৱাবিলাক কথা পালোঁ সেই কেইটা কাহিনী পালোঁ আমি এটা দুটা তিনিটা পালোঁ আৰু নেক্সট আৰু এটা এদিন মোৰ লগত ৰিলেটেড আৰু এটা কাহিনী আছে সেইটো হ'ল কি আমি আগত তাৰমানে ঘৰত থাকোঁতে সোণাৰীত থাকোঁতে আমি মৰ্ণিং ৱাক কৰিবলৈ যাওঁ ৰাতিপুৱা দেই আমি দৌৰিবলৈ যাওঁ মই দাদা আমাৰ কনচেং আছিলে থুনু আছিলে এনেকৈ কেইটামান আছিলোঁ আমি আৰু তো আমিকেইটা যেনিবা ৰাতিপুৱা যে দৌৰিবলৈ যাওঁতে আমাৰ সেইপিনে বাগানৰ মাজেদি জবকা হস্পিটেলখন আছে জবকা হস্পিটেলখনৰ ওচৰতে আমি কি কৰিলোঁ এই কাৰোবাৰ জোতাই কাটিছিলে কাৰ জোতাই কাটিছিলে জানো মোৰে নে কাৰ কোনোবা এটা জোতাই মানে ভৰিত কাটিলে জোতাযোৰ আমি তাতে কি কৰিলোঁ সেইখিনিতে পুল এটাৰ ওচৰতে খুলিলোঁ জবকা হস্পিটেলখন পাৰ হৈ গৈ অকণমান সেইখিনিতে জোতাযোৰ থ'লোঁ থৈ পেলাই আমি যেনিবা এইফালে যাম আৰু ৰাতিপুৱা দৌৰিবলৈ নিয়ৰ পৰি থকা নিচিনা হৈ আছে অলপমান আৰু তাৰপিছত গৈ থাকোঁতে হঠাৎ কি হ'ল মানে সেই আগফালৰ পৰা যেন কোনোবা এটা ল'ৰা এটা সেই পুলটোৰ ওচৰৰ পৰাই ওলালে আমি জোতাযোৰ আগত থৈ গ'লোঁ সেই পুলটোৰ ওচৰৰ পৰা ল'ৰা এটা ওলালে ল'ৰাটো ওলাই পেলাই কিবা এটা দেই নাম এটা কৰিবলৈ আমাক মাতিছিলে দেই নামটো পাহৰিলোঁ মই কি কৈছিলে ঘপকৈহে মনলৈ আহিলে কথাটো তো মানে এনেকৈ আমাক মাতি আছে তাৰমানে এনেকৈ তাৰপিছত আমি যিমানে গৈ আছোঁ নহয় সেই ল'ৰাটো সিমানে গৈ আছে আমি যদি দৌৰোঁ সিও দৌৰা নিচিনাকৈ যায় আমি যদি লাহে যাওঁ সি লাহে যোৱা নিচিনাকৈ যায় এনেকুৱা টাইপ দেখিছোঁ আমি বস্তুটো তাই গৈ আমি কিন্তু ওচৰ নাপাওঁগৈ তাৰ কিন্তু সিও গৈ আছে আমিও গৈ আছোঁ এনেকুৱা আমি যিমান স্পীডত দৌৰিলে সি সিমান স্পীডত দৌৰে আমি লাহে গ'লে সিও লাহে এনেকুৱা টাইপ মানে তাৰপিছত হঠাৎ মানে ভৰিৰ ফালে তলফালে যেতিয়া মন কৰিলোঁ দেখিলোঁ ভৰিকেইটাটো উল্টা টাইপ কিবা এটা সেই যি দেখিলোঁ মানে উল্টি পেলাই মানে দৌৰ বুলি ক'লে পিছলৈ চাবলৈ নাই জোতা ক'ৰ জোতা তাতে পৰি থাকিলে আৰু চিধা দৌৰ ঘৰ মানে সেনেকুৱা এটা কাহিনী সেইকেইটা মানে এতিয়া লাষ্টত আল্টিমেটলি কি সেইটো নাজানো কিন্তু ভূত আছে নে নাই সেইটো চবেই নিজে বিচাৰ কৰিবলগীয়া বিষয় এতিয়া কাৰণ নিজৰ অভিজ্ঞতাৰ পৰাহে মানুহে এইবিলাক কথা ক'ব পাৰিব আৰু হয়তো যোনে এইবিলাক অভিজ্ঞতাৰ মানে সন্মুখীন হৈছে সেইবিলাক মানুহৰ মতে ভূত আছে আৰু যোনে এইবিলাক অভিজ্ঞতাৰ সন্মুখীন হোৱা নাই এইবিলাক মানুহৰ মতে ভূত নাই আৰু মই যিকেইটা কৈছোঁ সেইকেইটা সৰু কথা আৰু মানুহৰ মুখত যিবিলাক শুনিছোঁতো বহুত ডাঙৰ কথা শুনিছোঁ কিবা কিবি দেখোন চ' সেই যিবিলাক শুনিছোঁ সেইবিলাক সঁচা নে মিছা সেইবিলাক নাজানো আৰু মই দেখা যিকেইটা কাহিনী সেইকেইটা কি হয় মই কিন্তু সেইটো নাজানো কিন্তু কাহিনীকেইটা সঁচা কাহিনী আজি মোৰ অকলে থকাৰ সময়ত এইখিনি কথা মনলৈ আহিলে পটকৈ আপোনালোকক ক'লোঁ আপোনালোকেও শুনিলে তো সেইখিনিয়ে কথা মানে আৰু
তো আকৌ যদি এনেকুৱা কিবা কাহিনী কেতিয়াবা মনলৈ আহে মই আকৌ ক'ম। ভূতৰ কাহিনী বাৰু মোৰ লগত সেইকেইটাই আছিলে, আৰু বেলেগ কাহিনী নাই। আৰু কথা ক'বলগীয়াটো কথা বহুতেই আছে। সৰুৰ পৰা যদি আমি নিজৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব যাওঁ, এতিয়া আপোনাৰ কথা ওলাই থাকিব। তেনেকুৱা কথা বহুত আছে। আকৌ বেলেগ নেক্সট ভিডিঅ'ত আকৌ বেলেগ কিবা এটা বনাম। আচ্ছা, সৰুতে বোলে মই বহুত উৎপতীয়া আছিলোঁ। তাৰমানে ইমানেই উৎপতীয়া আছিলোঁ, তেতিয়া মানে মোক এই যে ধান অনা যে আগত দুমনীয়া বস্তাবিলাক, সেই বস্তাত ভৰাই পেলাই চোতালত পেলাই থোৱাৰ ৰেকৰ্ড আছে দেই। আৰু হাঁহৰ গঁৰালত মোক হাঁহৰ লগত ভৰাই থোৱাৰ ৰেকৰ্ডো আছে। চ' সেইবিলাক বিষয় লৈ আকৌ বেলেগ এদিনাখন এনেকৈ এণ্টাৰটেইনমেণ্ট ভিডিঅ' এটা বনাম। বাই বাই।